क'क्राझार जिल्लानि गसाइगाव नोगोराव रायजोफोरनि थगायना रां जाख्ल'नाय जाथाय सोराङाव फैदों। बे सावगारियाव नुनाय बिसि फिसायनि मुङा सहदेब पाल आरो कबिता पाल। बिथांमोना गसाइगाव सोहोरनि 4 नं वार्डनि थागिरि। बिथांमोना फालांगि खालामनाय मुङाव गसाइगाव सोहोरनि गोबां सुबुंनिफ्राय रां दाहाराव लानानै खारखोमानानै दं। रां थगायजानाय माखासे सुबुंफोरा फोरमायनाय बादिब्ला कबिता पालआ खमैबो 2 कोटि रां थगायनानै लांदों। बे समाव रां थगायजानाय माखासे सुबुङा सहदेब पाल आरो कबिता पालनि हेंथायै गसाइगाव थानायाव गसर थिसननाय जाबाय होनना मिथिहोनायजों लोगोसे सावगारियाव नुनाय बिसि फिसाय सानैखौबो सोरबाफोर हमना होनो हायोब्ला 1 लाख रां बान्था होगोन होनना फोरमायो। গোসাইগাঁও ওয়ার্ড নম্বর 4। তো কবিতা পাল একদিন আমার ঘরে গেছে আর কি। তো যা কয় দিদি আপনি এত কষ্ট করেন, মানে আমি বিধবা মানুষ, এরকম সেলাই করি। তো তারপরে আমাকে যা কয় যে আপনি এত কষ্ট করেন, তো আমাকে 1 লাখ টাকা দেন। ওটা আমি সুদে মানে কাজ করব। তো আমি কি কাজ করবো? বলে শেয়ার মার্কেটে লাগাবো। শেয়ার মার্কেটে লাগাবো, তোমাকে সপ্তাহে 2000 করে, 50,000 টাকা আগে নিচ্ছে, সপ্তাহে 2000 টাকা দিব। তারপরে আমি আমার কাছে তো টাকা নেম কই পাম, সেলাই ঠেলাই করি। কয় তো আমাকে, আমার একে পাড়ায় ঘর, আমার গলায় মানে একটা চেন ছিল বা অল্প ছোট ছোট সোনা ছিল। তো ওই তো জানে আমার ঘরে কিবা গোল্ড আছে। তো কয় তাহলে আপনি ওইটা বন্ধক রাখা ওইটা দেন, তো ওইটা 5% ইন্টারেস্ট রাখা আনেন, আর আমি আপনাকে 10% ইন্টারেস্ট দিব। তো আমি চিন্তা করলাম ঠিকই আছে, যদি ওইটা দিয়ে আমার অল্প উপকার হয়। তারপরে আমি গোল্ডটা বাইরে রেখে ওকে 50,000 দিছি। ও আবার মোটামুটি 4-5 দিন পরে যায় কয় আরো 50,000 টাকা দেন, আপনাকে কালকাই ঘুরে দিব। তো এরকম 50-50 দুইবার আমি 1 লাখ টাকা আমার মানে সোনা ছিল ওইটা বন্ধক রেখে ওকে আমি মানে টাকাটা দিছি। তারপরে আজকা দিব কালকা দিব, ঘুরতে ঘুরতে আর নাই আর কি। আমার নাম ঝর্ণা সিং। কি হয়েছিল? ও আমার ঘরে গেল, কবিতা পাল ঘরে যায় বলল কাকিমা আমাকে টাকা দাও, কালকে আমি দিতেছি। পরে 3,75,000 নিয়ে আসলো। পরে আমার ছোট ছেলে দিল 1 লাখ, বড় ছেলে আবার মধুর অ্যাকাউন্টে 1 লাখ পাঠিয়ে দিল। টোটাল আপনার কত গেছে? 5 লাখের উপরে গেছে। এখন এদের বাড়িতে আছেন? এদের বাড়িতে আসতাম, আইসা ঘুরে যাইতাম। কত কাকিমা দিব, চিন্তা করলো না, আমি টাকা পাইলেই তোমার হলো সুদে আসলে 10 লাখ দিয়ে দিব। 10 লাখ? তো এমনি বইলে বইলে থাইকে নিপাত্তা হলো। এখন খোঁজ নাই? এখন তো কোনো খবরই নেই, খোঁজ নাই, কোনো খোঁজ পাই না। কষ্টের টাকা ছিল? হ্যাঁ, কষ্টের টাকাই তো, মানে ওর ইন্টারেস্ট আমরা 1 টাকাও পাই নাই। আমাদের হ্যান্ড ক্যাশ দিছি ঘরের থেকে। নাম রাখি চন্দ্র। মোর মার পরা আগতে কিবা তার হাজবেন্ড 1 লাখ টাকা নিছিল। তার পিছতে তেও 50,000 দুইবার নিছে। তার পিছতে একবার 60,000 টাকা নিছে। নিয়ার পিছতে তেও আকৌ এদিন বৰপেটাত গৈছে, মোক ফোন কৰি গৈছে 20,000 টাকা লাগে বুলি। মই কৈছো মই এতিয়া ক'ৰ পৰা দিম। তেওঁ কৈছে কিবা সোনাটো বন্ধক দিলে ভাল হ'ব। পিছতে মই সোনা বন্ধক দিছো 20,000 টাকা। তার পিছতে আৰু তাৰ ঘৰতে কিবা আমাৰ এৰি আছে, তাৰ ঘৰতে মোৰ কাণৰ পৰা কাণৰ খুলি লৈছে, ইয়ে লৈছে। এতিয়া মানে মই তো তাইতো গৈছে, তাই জিম্বা লৈছে। এতিয়া মই তাক ধৰিছো, মোৰ কানেক্টটো দিব লাগে এইটোৱে। আৰু মোৰ ভাইৰ পৰা 30,000 টাকা লৈছে, মোৰ ভাইৰ বন্ধুৰ পৰা 20,000, 40,000 টাকা লৈছে। মানে আমার টোটাল এমাউন্ট 3,60,000 টাকা। মোক কৈছে কিবা তোমালোকে গরিব মানুহ, টকাটো দিলে আমি 10 লাখ টাকা বনাই দিম। কেনেকে দিব এইটো সিয়ে জানে, মই তো নাজানো, আমাক তো কোৱা নাই। আৰু কৈছে এইবিলাক জানিব নালাগে, তুমি টকাটো দিলেই হ'ল আৰু আমি টকা বনাই দিম। মই ভাবিছো বহুত মানুহ আহে লেনদেন কৰে, ভালেই আছে, শুনিছো কিবা মানে লেনদেনটো ভাল, সেইকাৰণে আমিও দিছো। গরিব মানুহ অলপ টাকা আহিব। আমাক কৈছে যে বঙাইগাঁও তাৰ কিবা বিজনেস পার্টনার আছে বান্ধবী, আৰু তাৰ মালিক আছে হায়দ্রাবাদত মুসলিম, আৰু ইয়াৰ ভিতৰতে তাৰ মামা আছে, তাৰ মামাৰ লগত তাৰ দাদাৰ লগত ইয়ে জড়িত আছে, মানে কামটো তাৰ বান্ধবী কিবা বৰপেটাত তাত ধনলক্ষ্মী ফান্ড আছে। তাত মানিক CSPৰ পৰা তাই লেনদেনটো কৰে। এইটোৱে আমি জানো, ইয়াতকৈ বেছি আমি নাজানো। এতিয়া মানে এনেকুৱা অৱস্থা হৈছে, মানে আমার মা আৰু হার্ট অ্যাটাক কৰিবই। বহুত কষ্টের পয়সা দিছে মোর মা। যদি কিবা মানে তাক পায় আৰু খুঁজি দেয়, তেনেহলে আমার ফালৰ পৰা সবে 10,000 20,000 মানে কিবা কৰি তাক মানে যিয়ে খুঁজি দিব, তাক 1 লাখ টাকা আমার ফালৰ পৰা পুরস্কার দিয়া হোক। কিমান মানুহ আগতে তো আমি জানা নাছিলো, কিমান মানুহ এতিয়া তো দেখি আছো বহুত মানুহ, মানে আমার গোসাইগাঁৱৰ প্রায় বহুত আছে। আৰু তাই আমাক কৈছে যে তার 10 কোটি টাকার বিজনেস। আমাক কৈছে আমার 1-2 কোটি নহয়, কিছুমানে জানে 5-6 লাখ টাকা, কিছুমানে জানে 1-2 কোটি টাকা, কিন্তু আমার তো 10 কোটি টাকার বিজনেস। এই কবিতা নামৰ মহিলাগৰাকী
আমাৰ ইয়াতে কি বোলে কিবা এটা বিজনেছ কৰে, বিজনেছ কৰি কৈ কিনে পইচা লাগে বুলি কয়। এই ফাৰ্ষ্ট টাইম অলপ অলপ পইচা ল'লে, পইচা লৈ তাক কি বোলে ইৰ বিজনেছ আছে বৰপেটাত, ই দাদাই লগ আছে, ই দাদাই কৰে বৰপেটাত, আৰু ই হায়দৰাবাদত কিবা কোম্পানী আছে, এনেকুৱা কৰি কাম কৰে। কৰি কিনি ই কি কৰে পইচা লয়, লৈ কিনি মানে অলপ বেছি দিম কৈ কিনি পইচাটো দিয়ে, আৰু ডেট মতন ই পইচাটো লৈও আহে, আহি কিনি ই আৰু এই পইচাৰ লগত বেছিকে পইচা লয়। আৰু মানে আজি যদি চাপ'জ 2 লাখ দিলোঁ, অহাকালি ইণ্টাৰেষ্ট সহকাৰে আনি কিনি ক'ব কি এইটো 5 লাখ বনাই দিয়ক, 5 লাখ বনাই দিলে ইমান টকা পাব। এনেকুৱা কৰি কৰি টোটেল মোটামুটি এটা এমাউণ্ট ল'ল ই আমাৰ পৰা। যোৱা ছেপ্টেম্বৰৰ 6 তাৰিখত ই পুৱাৰ পৰা আৰম্ভ কৰি আমাক 12টা 1টালৈকে ফোন কৰিল। ফোন কৰাৰ পিছত ই আৰু ইৰ গিৰিয়েক দুজনে মোক ক'লে বোলে 6টা মানত আপোনালোকৰ ঘৰত আহি কিনি মই পইচা দিম। সিদিনা মোৰ গ্ৰুপৰো পইচা আছিল, আমাৰ NGO গ্ৰুপ আছে, মানে এক্সিছ বেংকৰ লোনৰ পইচা আছে, এইবিলাকত পইচা দিম কৈ কিনি ই মোক ফোন কৰিল। কৰাৰ পিছত ই আৰু পইচাটো বাদ দিয়ক, 6টা মানত ই আৰু ইৰ গিৰিয়েক দুটাই মোবাইল চুইচ অফ কৰিল। তাৰপিছত 1 দিন গ'ল, 2 দিন গ'ল, 3 দিনৰ দিনা ইহঁতৰ ঘৰত আহিলোঁ খবৰ লোৱাৰ কাৰণে। মাইকীটো মানে ঘৰত নাই আৰু কি, মহিলাগৰাকী। তাৰপিছত ক'ত গ'ল ইহঁতৰ ঘৰৰ মানুহ, মানে যিটো শ্বশুৰৰ ঘৰ আছে ইহঁতৰ ঘৰৰ মানুহবিলাক গম নাপায়, ক'ত গৈছে ইহঁতে গম নাপায়, ইহঁতকতো কৈ যোৱা নাই। তাৰপিছত আমি মানে ইফাল সিফাল কৰিলোঁ আৰু খবৰ নাপালোঁ। তাৰপিছত আমি আমাৰ ইয়াতে লোকেল থানাত এখন এজাহাৰো দিলোঁ। এজাহাৰ দিয়াৰ পিছত এই থানাৰ পৰাই ক'লে যে ঠিক আছে আমি যাম খবৰ লোৱাৰ কাৰণে। এতিয়া ঘটনা হ'ল এই মাইকীটো যে খালি মোৰ অকলৰে পইচা লৈছে এয়া নহয়, আমাৰ ইয়াতে বহুত মানুহ আছে, চবৰে পইচা লৈছে। পইচা লৈ কিনি ই চবকে ফট কৰি গৈছে। ইয়াৰ পৰা আমি বৰ্তমান ইয়াতে আপোনাক 20-25 জন মানুহ দেখাম, কিন্তু আৰু মানুহ আছে, ইয়াত বহুত পইচা লোৱা আছে। মোটামুটি এমাউণ্ট নহ'লেও 2.5-3 কোটি মান টকা হ'ব। বৰ্তমান আমি ইয়াতে 1.5-2 কোটি মান টকা হৈছে আৰু কি, আমি যিমান মানুহ আছে হিচাপ এটা কৰিছোঁ তো 1.5-2 কোটি মান টকা আছে। কিন্তু ই নাম্বাৰ 1 কৈছিল, এনি টাইম কৈছিল মোৰ দাদাই মোৰ লগত কাম কৰে। আৰু ইয়াতে আমাৰ গোসাইগাঁৱতো কিছুমান মানুহ আছে ইয়াৰ লগত জড়িত আছে, আমি গম পাইছোঁ। গম পালেও ইক নোপোৱাক লৈ আমি একো ক'ব পৰা নাই, কাৰণ আমি কিছুমান মোটা এমাউণ্টৰ টকা আৰু কি আমি বেলেগ মানুহৰ একাউণ্টত লেনদেন কৰিছোঁ। আৰু একাউণ্টবিলাক এইবিলাক কিছুমান একাউণ্ট ওলাইছে, শ্বেয়াৰ মাৰ্কেটৰ একাউণ্ট বুলি ওলাইছে, মানে ডিটেইলছটো ওলাৰ পাছত এতিয়া মাইকীটোক পালেহে আমি কিবা একটা ব্যৱস্থা কৰিব পাৰিম। তাৰ মহিলাগৰাকীৰ নাম হৈছে কবিতা পাল আৰু গিৰিয়েকৰ নাম হৈছে সহদেৱ পাল। ৰাইজক জনাব খুজিছোঁ কি যদি কোনোবাই ইহঁতক, আমি ইহঁতৰ ফটোটো দি দিম, যদি কোনোবাই ইহঁতক বিচাৰি দিব পাৰে আমি ইহঁতক পুৰস্কৃত কৰিম আমাৰ ফালৰ পৰা, কাৰণ আমি এনেই মৰি আছোঁ। এতিয়া মানে পাব লাগে মানুহগৰাকীক আৰু কি যেনে তেনে পাব লাগে। আমি 1 লাখ মান টকা দি দিম আমাৰ ফালৰ পৰা, যিমান মানুহ আছোঁ আমি সবাই মিলি দি দিম। যদি মহিলাগৰাকীক মানে কোনোবাই আনি দিব পাৰে বা যোগাযোগ কৰিব পাৰে, আমাৰ নাম্বাৰ থাকিব, নাম্বাৰত মানে কল কৰিলে আমি আনিম গৈ কিনি, খালি আমাক ধৰাই দিব লাগে।